নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টভিউৰ অন্য এটা ভিডিঅ'লৈ অসম টেট 2021ৰ বিসংগতিপূৰ্ণ ফলাফলক লৈ কালি অৰ্থাৎ 27 ডিসেম্বৰত তীব্ৰ প্ৰতিবাদৰ পিছত অৰ্থাৎ সেৱাৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনাৰ্ছ পিগু ছাৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম শুনাবলৈ যত্ন কৰে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকৰ অসম টেট 2021ৰ ৰিজাল্টৰ ৰিভলিউচনৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰিভলিউচন হ'ব নে নহ'ব সেই প্ৰতিক্ৰিয়া স্বৰূপে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি প্ৰকাশ কৰিছে আপোনালোকে স্পষ্টকৈ জানিবলৈ পাব শিক্ষামন্ত্ৰী ডাঙৰীয়াই সোশ্যাল মিডিয়াৰ পেজ যোগে এই কথাখিনি প্ৰকাশ কৰিছে আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ অসম টেটৰ প্ৰাৰ্থীসকলে এক হস্তক্ষেপ বিচাৰিছিলে যে যি প্ৰতিবাদ তেওঁলোকে কৰিছে এই প্ৰতিবাদৰ ফলস্বৰূপে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি প্ৰকাশ কৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে কথাখিনি স্পষ্টকৈ লিখা আছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেটৰ ফলাফলক লৈ সন্তুষ্টি ব্যক্ত কৰি সহস্ৰাধিক প্ৰাৰ্থীয়ে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে সকলোকে তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনালো সেই সম্পূৰ্ণ একে কথাখিনি ইয়াতে ইংলিছত কোৱা আছে আপোনালোকে দেখিবলৈ পাইছে তো আপোনালোকে দেখিবলৈ পাইছে কালি যি প্ৰতিক্ৰিয়া স্বৰূপে কালি যি প্ৰতিবাদ আন্দোলন কৰা হ'ল এই আন্দোলনৰ ফলস্বৰূপে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিকোনো এটা পজিটিভ সিগনেল আমাক দিব লাগিছিল ৰিভলিউচন সম্পৰ্কে কিন্তু এই কথাটোৰ যোগে এয়াই প্ৰকাশ কৰিছে যে বহু সংখ্যক প্ৰাৰ্থী অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে টেটত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এয়াই আমি ক'ব লাগিব কাৰণ সন্তুষ্টি প্ৰকাশ কৰিছে তেওঁলোকে বহু প্ৰেৰণ কৰিছে বহু চিঠি প্ৰেৰণ কৰিছে বাৰ্তা যোগে এই কথাখিনি জনাইছে যি ফলাফল ঘোষণা কৰিছে এই ফলাফলক লৈ সন্তুষ্টি ব্যক্ত কৰিছে তো আপোনালোকে কি ক'ব বিচাৰে কমেণ্টত জনাবলৈ নাপাহৰিব কিয়নো আপোনালোকে ইমান তীব্ৰ প্ৰতিবাদৰ পিছতো যদি অসমৰ শিক্ষা বিভাগে কথাখিনি বুজি নাপায় ইমান হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে যেতিয়া সেৱাৰ কাৰ্যালয়ৰ সন্মুখত আন্দোলন কৰি আছিল সেৱাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু তাৰ পিছতে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে সোশ্যাল মিডিয়া অৰ্থাৎ ফেচবুকৰ পেজ যোগে তো বন্ধুসকল শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই যে মন্তব্য এই মন্তব্যৰ পিছত আপোনালোকে কি ক'ব বিচাৰে আপোনালোকে ভিডিঅ'ৰ কমেণ্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু এই বিষয়ত কি আপডেট আপোনালোকক দিবলৈ যত্ন কৰে অসমৰ শিক্ষা বিভাগে নিশ্চয় জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো দেখি নিয়ে আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে জয় অসম ধন্যবাদ